মৰাণ জনগোষ্ঠীক অপমান কৰা বিধায়ক সুৰেণ ফুকনৰ ভৃত্যক ৰাজহুৱা মুণ্ডন, ৰাইজক গুলিয়াই মৰাৰ ভাবুকি, সুৰেণৰ আঙুলিৰ ঠাৰত নচা ডিগবৈৰ অচি দিব্যজ্যোতি দত্তৰ। কাৰ্যত অসমৰ ৰাজনীতিত নিকৃষ্ট ৰাজনীতিকৰ পৰিচয় দিছে বিজেপি বিধায়ক সুৰেণ ফুকনে। ক্ষমতাৰ বলত বলিয়ান হৈ মহিলাকো জেললৈ প্ৰেৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে সুৰেণ ফুকনে। জেললৈ যোৱা জোনমণি মৰাণে উদঙাই থৈ গ'ল সুৰেণ ফুকনৰ লেতেৰা ৰাজনৈতিক চৰিত্ৰ। বহু বিতৰ্কিত তথা লেতেৰা ৰাজনীতি কৰা সুৰেণ ফুকন আৰু তেওঁৰ একাংশ পালি নেতাই এতিয়া ডিগবৈ সমষ্টি একেবাৰে গেলাই পেলোৱাৰ আখৰাত নামিছে। নিৰ্বাচনী বিধি ভংগ কৰি প্ৰচাৰ চলাবলৈ গৈ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি মৰাণৰ পৰা পহুখেদা খোৱা সুৰেণ ফুকনে এতিয়া নিজৰ চৰিত্ৰ নিজেই উদঙাই দিছে। লাহে লাহে ওলাই পৰিছে যে সুৰেণ ফুকনে নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে যিকোনো পৰ্যায়লৈ যাবলৈ কুণ্ঠাবোধ নকৰে, আনকি ৰেহাই নিদিয়ে মহিলাকো, যি ঘটনা জোনমণি মৰাণৰ ক্ষেত্ৰত সংঘটিত হ'ল। এবাৰ কি এদিনহে মোক কৈছেচোন মই 1000 বাৰ আহিম জেল, এবাৰ নহয় মই 1000 বাৰ আহিম। কাৰণ কেলে মই কম্প্ৰমাইজ নকৰোঁ। সুৰেণ ফুকনৰ লগত মই কম্প্ৰমাইজ, সুৰেণ ফুকনে কি চিনি পায়? অকল জেল কেছ চিনি পায়। মই চিনি পাওঁ কি স্বাভিমান আত্মসন্মান। মোৰ স্বাভিমান আত্মসন্মান মই শ্ৰদ্ধাঞ্জলি দিব নোৱাৰোঁ। তহঁতি নেকান্দিবি হে, নেকান্দিবি তহঁতি। ইফালে আজি সুৰেণ ফুকনৰ ভৃত্য এইটো কল্পজ্যোতি ফুকনক মৰাণ জনগোষ্ঠীক অপমান কৰাৰ অভিযোগত এইদৰেই ৰাইজে আঁঠু কঢ়াই ৰাজহুৱাভাৱে মুণ্ডন কৰিলে। চাওক এই দৃশ্য আৰু তাৰ পাছৰ পৰিণতি এয়া। এইবাৰ সমগ্ৰ চিত্ৰনাট্যত প্ৰৱেশ ঘটিল জনহিত জনসেৱাৰ্থে বুলি প্ৰতিজ্ঞা লোৱা ডিগবৈৰ অচি দিব্যজ্যোতি দত্তৰ। ৰাইজক গুলিয়াই মৰাৰ ভাবুকি ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তৰ। ৰাইজক সেৱা কৰিম বুলি প্ৰতিজ্ঞা লোৱা অচি দিব্যজ্যোতিৰ মুখৰ ভাষা কেনে সেয়ে অসম্পাদিত ৰূপতেই ৰাইজলৈ আগবঢ়ালোঁ। ৰাইজ ওলাইছো এতিয়া আহি কেলা ৰাইজ কাম মই আইন নাই এতিয়া উলিয়াই মাৰিম ৰাইজ ওলাইছো এতিয়া আহি কেলা ৰাইজ কাম মই আইন নাই মুঠৰ ওপৰত এতিয়া বিধায়ক হৈ উঠি ৰজা বহি ৰজা হৈ পৰা সুৰেণ ফুকনৰ আঙুলিৰ ঠাৰতেই নাচিছে সকলো। বাদ পৰি ৰোৱা নাই আৰক্ষীও। এনে কাৰ্যত সম্প্ৰতি বিতুষ্ট হৈ পৰিছে তিনিচুকীয়া জিলাবাসী ৰাইজ। চাওক, সকলো পিনৰ পৰা মৰাণ জনগোষ্ঠীৰ ডেকা ডেকাৰীসকলৰ বিপদ। আপোনালোকে জানে যে সেইদিনাখন এই বৰডুমচাত সঞ্জিত মৰাণক কেনেকৈ মাৰ ধৰ কৰি জলকীয়া সানি দিছে। আজি আকৌ আকাশ মৰাণ বুলি এজন ডিগবৈৰে ল'ৰা, মৰাণ ছাত্ৰ সন্থাই অলপতে কৰি যোৱা, তেওঁক কেনেকৈ দলিয়াই উঠাইছে আৰু ৰাইজক উদ্দেশ্য কৰি কৈছে, মৰাণ জনগোষ্ঠীৰ ৰাইজক, এইখিনি ৰাইজ তাতে সমবেত হৈছিলে, ৰাইজক উদ্দেশ্য কৰি কৈছে যে গুলিয়াই মাৰিম। তাৰমানে পুলিচক, অসম পুলিচক, বিশেষকৈ তিনিচুকীয়াৰ এই ডিগবৈ বৰডুমচাৰ পুলিচক মৰাণ জনগোষ্ঠীৰ ডেকা ডেকাৰীসকলক টাৰ্গেট কৰিবৰ কাৰণে, মৰাণ ৰাইজক টাৰ্গেট কৰিবৰ কাৰণে আচলতে এই পুলিচখিনি ইয়াতে পুহি ৰাখিছে নেকি? আৰু সুৰেণ ফুকনৰ ইচাৰাত কেনেকৈ ইমান নাচিব পাৰে আমি আচৰিত পাইছোঁ। সুৰেণ ফুকনে দৰমহা দি ৰাখিছিলে, আমি দৰমহা দি ৰাখিছোঁ। বাৰে বাৰে এই পুলিচজনৰ ওচৰত বিতৰ্ক আছে। এই পুলিচজনে ডুমডুমাৰ পৰা খেদা খাইছে। অলপতে ডিগবৈ থানাত এটা কেছত পৰি কিমান দিনলৈকে তেওঁ বহি থাকিব লগা পৰিস্থিতি এটা হৈছে। কিবা কৰি কিবা জামিন চামিন লৈ ইয়াতে আহি আকৌ ডিউটিটো লৈ আছে আৰু মৰাণ ৰাইজক গুলিয়াই মাৰিম বুলি ক'ব পাৰিছে। এতিয়া ডিগবৈ ৰাইজে
ডিগবৈ ৰাইজে এতিয়া হিচাপ ল'বগৈ লাগে যে ডিগবৈ থানাৰ যিজন OC দিব্যজ্যোতি দত্তৰ বন্দুকটোতো কেইটা গুলি আছে আমি জনামতে তেওঁ হাতুৰি এটাহে দি ৰাখিছে তেওঁতো বন্দুক চন্দুক ল'বৰ কাৰণে ব্যৱস্থা কৰি দিয়া নাই তেওঁ কেছ চলি আছে কোৰ্টত এতিয়া বন্দুক নথকা অৱস্থাত যেতিয়া বন্দুকে গুলিয়াম বুলি ক'ব পাৰিছে তেতিয়াহ'লে তেওঁ এতিয়া যদি নতুনকৈ বন্দুকটো পাইছে কেইটা গুলি আছে মৰাণ ৰাইজে অসমীয়া ৰাইজে হিচাপ ল'বলৈকে যাব লাগে আৰু আমিও বুকু পাতিবলৈকে গৈ আছোঁ যোৱাকালিৰ পৰা যিটো ঘটনা যি ঘটি আছে আপুনি বিভিন্ন সময়ত দেখিয়ে আছে বিশেষকৈ আজি যিগৰাকী বিষয়া আৰক্ষী বিষয়াই বিশেষ আমাক যেনেদৰে এটা জনগোষ্ঠীক ব্যক্তিসকলক যে গুলিয়াই মাৰিম বুলি যিটো কথা কৈছে এইটো কেতিয়াও সুবাস নাপায় আচলতে এগৰাকী যদি আৰক্ষীয়ে যদি ভক্ষক হয় ৰক্ষকে যদি ভক্ষক হয় তেনেহ'লে আমি জনসাধাৰণে কাৰ ওপৰত আস্থা ৰাখিম এইটো অতি দুৰ্ভাগ্যজনক বিষয় আপোনালোকে দেখিছে যে সকলো মাধ্যম আজি দুদিনমান আগতে তেনেকুৱা এটা কাণ্ড বৰডুমচাত হৈ গ'ল বৰডুমচাত এগৰাকী সতীৰ্থক আনি এগৰাকী মৰাণজন যুৱকক আনি তেখেতলোকে মাৰধৰ কৰি তেখেতলোকে অৱস্থা বেয়া কৰি দিলে ঠিক তেনেকৈ পুনৰ তেখেতৰ এগৰাকী আৰক্ষী বিষয়াই গুলিৰে মাৰিম বুলি কোৱা ব্যৱস্থাটো কেতিয়াও আমি সহ্য কৰিব নোৱাৰোঁ তীব্ৰ ভিকাৰে আমি গৰিহণা প্ৰদান কৰিছোঁ আৰু ইয়াৰ প্ৰত্যুত্তৰ আমি মৰাণ জনগণে দিম কাৰণ এগৰাকী মৰাণ লোকক যদি কোনোবা মাৰিম বুলি কয় কোনোবা প্ৰশাসনে মাৰিম বুলি কয় আমাৰ ভূমিত আমাৰ থলগিৰি লোকক যদি কৰিব বিচাৰে তাতকৈ দুৰ্ভাগ্যজনক কোনো হ'ব নোৱাৰে আৰু ইয়াৰ প্ৰত্যুত্তৰ ইয়াৰ প্ৰত্যুত্তৰ নিশ্চিতভাৱে পাব হাতে হুতৰে এটা কথা স্পষ্ট যে 2024 টিকট লাভ কৰিলে পুনৰ উভত ঘূৰে নাচিব বিহাৰ দিৱসৰ পৃষ্ঠপোষক সুৰেন ফুকনে যেতিয়া কোৰ্ট অফ কণ্ডাক্ট লাগিছে এই 1 তাৰিখৰ কথাটো কৈছোঁ 2 তাৰিখে আমাৰতো ভোটিং হৈ গ'ল 1 তাৰিখে যেতিয়া তেওঁৰ এখন যিটো নিয়মত নপৰা এখন সভা কাৰোবাৰ চোতালত কৰিবলৈ যাওঁতে জোনমণি আৰু সতীৰ্থসকলে যেতিয়া তাক প্ৰটেক্ট কৰিছিল তেওঁক বিৰোধিতা কৰিছিল আৰু তেওঁক খেদাই পঠোৱা বুলি পিনে আপোনালোকৰ চেনেলবিলাকত সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছিল আৰু এই বাতৰিটোৰ পিছত তেওঁ আকৌ এই জানে আপোনালোকে 4 তাৰিখলৈকে ৰ'ব লগা হ'ল আৰু সেই দিনটোত এটা অনাকাংক্ষিত ঘটনা ঘটিছিল এই কথাটো জোনমণিয়ে থানাত কেছ দি থৈছে এনেইতো কেছ নিদিয়ে আৰু কেছত তেওঁ লিখিছে যে কিবা নেওগ বুলি এজন আৰু মিৰাজ মৰাণ বুলি এজন আৰু কোনোবা ননী গোপালৰ কথাটো তাতে আৰু সুৰেন ফুকনৰ নামটো কিবা কৰি তাতে মেনশ্যন হোৱা শব্দ এটা আহিছে তো তেওঁলোকৰ দুজনমানৰ উচতনিত আৰু দুজনমানে ডাইৰেক্টলি তেওঁক সতীৰ্থ হৰণৰ প্ৰচেষ্টা এটা কৰা বুলি পিনে কেছ এটা হৈছে আৰু সেই কেছটোৰ ওপৰত কোনো ধৰণৰ একশ্যন নহয় আৰু 1 তাৰিখে তেওঁক কিবা অকণমান সুৰেন ফুকনক অসুবিধা দিয়া কিবা গুড টাচ বেড টাচ শব্দটো ব্যৱহাৰ কৰাৰ কাৰণে তেওঁলোকক কি কৰিছে তেওঁক জেল হাজতলৈ পঠাইছে আৰু মহিলাৰ সতীৰ্থ হৰণৰ ওপৰত একো একশ্যন নহয় আৰু এই কথা বতৰাবিলাক অসমীয়া ৰাইজৰ তেজ যেতিয়া উঠলি উঠিছে আৰু ইয়াৰ বিক্ষিপ্ত কিছু সৰু সৰু পৰিঘটনা বিভিন্ন মাহলত বিয়পি পৰিছে আজি এতিয়া এই যে ঘটনাবিলাক আপোনালোকে দেখিছে বগাপানীত কোনোবা এজনে কৈ আছে যে তাক ঘৰৰ পৰা উঠাই আনি মাৰপিট কৰিছে কোনোবা এজনক আকৌ আজিৰ দিনটোত উঠাই আনি টিংৰাই চাৰিআলিত যে মাৰপিট ধৰণৰ কথা বতৰাবিলাক কৰিছে গোটেই ঘটনাবিলাকৰ এংগলটো 1 তাৰিখৰ ঘটনাৰ পিছৰ পৰিণতি আৰু গোটেই ঘটনাটো কৰোৱাইছে সুৰেন ফুকনে নিজেই তেওঁ তাতে কোনো মাৰ খোৱা নাই তেওঁ গালিও খোৱা নাই তেওঁ হুৱে বাৰে থকাকৈ যেনে মাৰটো খাইছে দেখিছেনে সুৰেন ফুকনে কেনেকৈ মাৰটো খুৱাইছে সুৰেন ফুকনে কেনেকৈ আমাৰ ককাই ভাইৰ মাজত তেওঁ নিজৰ বোৱাৰীয়েক নাতিনী বোৱাৰীয়েক দুটা সম্বন্ধীয় এজন মানুহ নিজৰ বোৱাৰীয়েকক কেনেকৈ জেললৈকে পঠোৱাৰ পিছত পৰিয়ালৰ মাজত সংঘাতটো হ'লনে নাই তেওঁ মৰাণ জনগোষ্ঠীৰ মাজত কাজিয়াটো কৰাই দিছেনে নাই অসমীয়াৰ মাজত কাজিয়াটো কৰাই দিছেনে নাই এনেকুৱা অসমীয়া বিদ্বেষী মৰাণ বিদ্বেষী আমাৰ সমাজখনৰ মাজতে কাজিয়া পেচাল লগোৱা এই মানুহজনক আমি চিনি পাবলৈ হৈছে আৰু জোনমণিক অতি শীঘ্ৰে ন্যায়ালয়ৰ দ্বাৰা মুক্তিৰ ব্যৱস্থাটো কৰাই দিব লাগিব চৰকাৰে